আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ শ্ৰদ্ধাৰ জোনমণি নৰভূঞা বাইদেউৰ কথাৰে নিসংগতা। নিসংগতাই কি জানে? নিসংগ জীৱনৰ কাহিনী, এটি কথা আৰু এষাৰ মাত কেৱল আপোনজনলৈ বুলি। নিসংগতাক কোনে উপলব্ধি কৰে? যাৰ চেঁচা গাৰুৱে উজাগৰি নিশাৰ অব্যক্ত কাহিনী শুনে। সংগ থাকিলে সকলো আহে, জাউৰিয়ে জাউৰিয়ে আশীৰ্বাদ আৰু সুখৰ টোপোলাৰে দুহাত ভৰাই তোলে। অথচ নিসংগ হ'লে মন কিম্বা চকুৰো আঁতৰ কৰে। কিয় নিষ্ঠুৰ এই সমাজ? কিয় উপায় নাই সেই সকলৰ বাবে যি উৰে জীৱন নিসংগতাৰ কাৰাগাৰত জীয়াই থাকে? নোৱাৰিনে দিব সেইসকলক এষাৰ সহানুভূতিৰ মাত, অলপ সান্তনা আৰু গঢ়ি তুলিবলৈ এটি জীয়াই তোলা বাট? যেতিয়া তোমাকো নিসংগতাই কন্দুৱাব, এবাৰ ভাবি চাবা সেই সকলৰ কথা, যিসকলে উৰেটো জীৱন কটাই নিসংগে। ধন্যবাদ।